हेलो एभरिवन আপোনালোক সকলোকে দীপটেক আসামলৈ স্বাগতম জনাইছো তো লৈ আহিছো আপোনালোকৰ কাৰণে আন এটি নতুন ইউজফুল ভিডিও আমি কেনেকৈ ইনষ্টাগ্ৰাম বা ফেসবুকৰ বা যিকোনো সোশ্যাল মিডিয়াৰ লিংক আমাৰ ইউটিউব চেনেলত এড কৰিব পাৰো তো বলক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো চাওক ইনষ্টাগ্ৰাম বা ফেসবুক বা যিকোনো সোশ্যাল মিডিয়াৰ লিংক ইউটিউব চেনেলত আপুনি এড কৰাৰ কাৰণটো হ'ল আপোনাক সহজতে কোনোবাই ফলো কৰিব পাৰে আপোনাৰ ডাইৰেক্ট ইউটিউব চেনেলৰ পৰা আপোনাৰ ইউটিউব চেনেলটো খুলিলে এবাউট সেকশনত গলে আপোনাক তাত চালে তাৰপা ডাইৰেক্ট ফলো কৰিব পাৰিব একেবাৰে সৰু ভিডিও হ'ব আপোনালোকে লাষ্টলৈকে চাব নজনা সকলৰ বাবে বহুত সুবিধা হ'ব ইউজফুল ভিডিও হ'ব তো আপোনালোকে ভিডিওটো আধাতে এৰি নাযাব একেবাৰে লাষ্টলৈকে চাব সকলোৰে কাৰণে সুবিধা হ'ব তো মই এতিয়া মোবাইল স্ক্ৰিনত গৈছো আৰু আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছো প্ৰথমতে আপোনালোকে ফেসবুক আৰু ইনষ্টাগ্ৰামৰ লিংকটো কপি কৰি ল'ব কপি কৰি ল'লে আপোনালোকৰ সুবিধা হ'ব প্ৰথমতে কপি কৰি ল'ব এতিয়া ফেসবুকৰ লিংকটো কেনেকৈ কপি কৰিব প্ৰথমতে ফেসবুকটো খুলিব আপোনালোকৰ ফেসবুকটো খুলি কি কৰিব আপোনালোকৰ প্ৰফাইলত যাব প্ৰফাইলৰ ওপৰত তিনডাল চিন তাত ক্লিক কৰিব ক্লিক কৰি প্ৰফাইলত যাব এটো ধৰক মোৰ প্ৰফাইল এই ৰাইট সাইডে চাক এনেকৈ বিন্দু তিনটা আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে your profile link copy link বুলি আহিছে নহয় তাত ক্লিক কৰিব লিংকটো কপি হৈছে নেক্সট আপোনালোকে বেক হৈ আহিব বেক হৈ আহি এটো মেছেজত বা আপোনাৰ হোৱাটছএপৰ কোবাত আপোনালোকে পেষ্ট কৰি থব পেষ্ট কৰি থলে আপোনালোকৰ প্ৰথমতে সুবিধা হ'ব মানে প্ৰথমতে ধৰক মই ইয়াত ফেসবুকৰ লিংকটো হোৱাটছএপত পেষ্ট কৰি থলো এটো ধৰক মই এতিয়া ইয়াত এটো পেষ্ট কৰিলো তো এনেকৈ আপোনালোকে প্ৰথমতে ইনষ্টাগ্ৰামৰ লিংকটো আৰু ফেসবুকৰ লিংকটো কি হবা এটাত ৰাখি ল'ব তেতিয়া আপোনালোকৰ সুবিধা হ'ব তাৰ পিছত আপোনালোকে কি কৰিব মোবাইলত থকা ক্ৰম ব্ৰাউজাৰত আপোনালোকৰ ইউটিউব চেনেলটো খুলি ল'ব ক্ৰম ব্ৰাউজাৰত যাব ক্ৰম ব্ৰাউজাৰত গৈ পেলাই এই ওপৰত আপোনালোকে চাকচোন তিনটা ডট দেখিছে না তাত ক্লিক কৰিব ক্লিক কৰি পেলাই মোবাইলটো ডেস্কটপ সাইড কৰি ল'ব প্ৰথমতে ডেস্কটপ সাইড কৰি ল'ব কৰি পেলাই সাৰ্চ কৰিব ইয়াত youtube.com youtube.com বুলি সাৰ্চ কৰিব তাৰ পিছত পেজটো আপোনালোকৰ এনেকৈ খোল খাব ওপৰত চাওক আপোনালোকৰ চেনেলৰ লোগোটো দেখাই থাকিব লোগোটোত আপোনালোকে ক্লিক কৰিব লোগোটোত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে your চেনেল দেখিছে নে your চেনেলত ক্লিক কৰিব your চেনেলত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে নে এতিয়া মোৰ চেনেলটোত প্ৰফাইলখনত চাওক মাই ইনষ্টাগ্ৰাম আৰু ফেসবুক দেখাই আছে আপোনালোকৰ যদি দিয়া নাই নেদেখায় আৰু যদি দিয়া আছে তেন্তে দেখাব যদি দিয়া নাই আপোনালোকে কি কৰিব লাগিব তাৰ পিছত আপোনালোকে কি কৰিব কাস্টমাইজ চেনেলত যাব কাস্টমাইজ চেনেলত ওকে কৰিব ওকে কৰাৰ লগে লগে ইয়াত যাব গৈ পেলাই এটো চাওক আপোনালোকৰ ইয়াত দেখাই আছে হোম ভিডিও প্লেলিষ্ট চেনেল ডিসকাশন এবাউট আপোনালোকে এবাউটত ক্লিক কৰিব এবাউটত ক্লিক কৰাৰ লগে লগে আপোনালোকে এফালে চাওক তলত একেবাৰে তলত দেখাই আছে লিংক বুলি তলত লিংক বুলি দেখাই আছে আপোনালোকৰ মোৰ ইয়াত এতিয়া দেখাই আছে মাই ইনষ্টাগ্ৰাম মাই ফেসবুক আপোনালোকৰ যদি দিয়া নাই তেন্তে ইয়াত একো নেদেখায় অকল লিংক বুলি দেখাব তাৰ পিছত আপোনালোকে কি কৰিব তাত এনেকৈ চুই দিব চুই দিয়াৰ লগে লগে পেন্সিলৰ নিচিনা ৰাইট সাইডে দেখিছেনে এডাল চিনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত আহিব এড বুলি আহিব মোৰ এডুটা দেখাই আছে ইনষ্টাগ্ৰামৰ ফেসবুকটো আপোনালোকৰ নেদেখায় আপোনালোকৰ এড বুলি দেখাব আপোনালোকে কি কৰিব এডত ক্লিক কৰিব এডত ক্লিক কৰি দিলো এডত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত লিখিবলৈ আহিব লিংক টাইটেল আৰু URL আপোনালোকে প্ৰথমতে লিংক টাইটেলটো লিখিব ইয়াত ধৰক এতিয়া দিব ফেসবুকটো মাই ফেসবুক বুলি দিলো মাই ফেসবুক আৰু ইয়াৰ পিছত দিবলৈ আহিব ইয়াৰ লিংকটো ফেসবুকৰ লিংকটো আপোনালোকে য'ত কপি কৰি থৈছিলে তাৰপা আনিব মই ধৰক এতিয়া আনিলো মই হোৱাটছএপত কপি কৰি থৈছিলো ইয়াৰ পৰা আনিলো এটো ধৰক মোৰ ফেসবুকৰ লিংক কপি কৰিলো কপি কৰি ইয়াত দি দিলো পেষ্ট কৰি দিলো এটো ফেসবুকৰটো হৈ গ'ল নেক্সট আকৌ আপোনালোকে কি কৰিব আকৌ ধৰক ইনষ্টাগ্ৰামৰটো দিব আকৌ এডত যাব এডত গৈ ইয়াত লিখিব মাই ইনষ্টাগ্ৰাম লিখিলো ধৰক মাই ইনষ্টাগ্ৰাম লিখিলো আৰু ইনষ্টাগ্ৰামৰ লিংকটো তেনেকৈ ধৰক কপি কৰি ৰাখিছিলো তাৰ পিছত আহিলো ইয়াৰ পৰা ধৰক এতিয়া ইনষ্টাগ্ৰামৰ লিংকটো কপি কৰিলো কপি কৰি URL জেগাত পেষ্ট কৰি দিলো এটো ইনষ্টাগ্ৰাম হৈ গ'ল তাৰ পিছত আপোনালোকে কি কৰিব ৰাইট সাইডে চাওক কেনসেল আৰু ডান বুলি দেখাই আছে আপোনালোকে ডানত ক্লিক কৰি দিব ডানত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ চেনেলত লিংক দুটা এড হৈ যাব
তাৰপিছত আপোনালোকৰ চেনেলতো এনেকৈ ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ লগো দুটা ওলাই থাকিব আৰু ইয়াত চুই দিয়াৰ লগে লগে ডাইৰেক্ট আপোনাৰ ফেচবুকৰ পেজত আৰু আপোনাৰ ইনষ্টাগ্ৰামত যাব পাৰিব মোৰ এইটো ব্লগ চেনেল হয় দীপজ্যোতি ব্লগ আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ইয়াত মই ব্লগিং কিছুমান ভিডিঅ' দি থাকোঁ আপোনালোকে চাব পাৰিব তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এইটো চেনেলৰ লগতে ব্লগিং চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' এইটো চেনেলত পাই থাকিব তো আজিলৈ ইমানেই থেংক ইউ জয় অসম